ভয় নাই আকৌ নিয়াৰ পাছত বেয়া হৈ যাব নেকি হে নাই নাই দাদা কিয় বেয়া হ'ব কেনেকুৱা বঢ়িয়া মাল কেনেকৈ মুক্কিনকৈ জিলিকি আছে দেখিছে নাই কিমান ইঞ্চি ল'ব কওক 32 43 50 55 65 75 কোনটো ল'ব কওক মোক বেছি ডাঙৰ নালাগে 32 হ'লেই হ'ব যেন তেনে দেখিলেই হয় এতিয়া 32 ইঞ্চিৰ প্ৰাইচ কিমান দাদা 32 ইঞ্চি আপুনি 3500 দিব লৈ যাওক কম নহ'ব নি দাদা আপোনাক কমাই কৈছোঁ তাতকৈ আৰু কিমান কম কৰিম চেমচাঙৰ মাল আৰু বাৰু হ'ব দিয়ক খালি EMI হ'ব নাই EMI কৰি নিম দাদা আপুনি মানুহ মাৰে নেকি 3500 EMI কৰে নাই নাই আমাৰ দোকানত EMI ফেচিলিটি নাই কেলে বাজাজ ফাইনেন্স চোন চবতে থাকে চুৰ বজাৰৰ মালত নাই নেকি নাই নাই দাদা আমাৰ মালত EMI ফেচিলিটি নাই পুৰা কেছ দি কিনিব লাগিব সেইকাৰণেতো ইমান কমত দিছোঁ দাদা আহক আহক এফালে আহক চাইকেল লৈ যাব একদম নতুন চাইকেল দাদা আহক আহক লেপটপ লৈ যাব একদম কম দামত দি দিম মালিক আহক আহক এফালে আহক কম দামতে ৱাশ্বিং মেচিন লৈ যাব আহক বাপৰে বাপ চুৰ বজাৰত যে চব বস্তু পাই দেই তাকে খোৱা বস্তু বাহিৰে চব পাব মালিক ক'ত গৈছে এফালে আহক ৱাশ্বিং মেচিন লৈ যাব নাই নাই আমাক ৱাশ্বিং মেচিন নালাগে আমি মোবাইল নিবলৈ আহিছোঁ লগতে ৱাশ্বিং মেচিনো লৈ যাওক না একদম কম দামত দি দিম 5 ষ্টাৰ লগা পুৰা কাৰেণ্ট কমকৈ খাব নাই নাই আমাক ৱাশ্বিং মেচিন নালাগে কম দামত দিলেও নালাগে আহক 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 সস্তা লাগি গ'ল বস্তা লৈ আহক গ'লেই গ'ল এসপ্তাহলৈ গ'ল একদম নতুন ষ্টক আহিছে আইফোন 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 মোৰ ওচৰত প্ৰতিটো মডেল পাব বাপৰে বাপ আইফোন একদম আলু বিকা দি বিকি আছে দেখোন গাড়ীত একদম ডম ডমকৈ পেলাই দাদা কোনটো মডেল ল'ব কওক একদম সস্তাত দি দিম আইফোন 17 ল'ম 17 15,000 টকাত দি থকা নাই জানো আমি মানে ইউটিউবত ভিডিঅ' চাই আহিছোঁ আপোনালোকে মানে পল্লৱৰ ব্লগ চাই আহিছে নেকি তেতিয়া আপোনালোকক আইফোন 17 15,000 টকাতে দি দিম আৰু বাকীবোৰ মডেলৰ কিমান দাম হ'ব এইবোৰ 15 16 13 14 12 তেনেকৈ আৰু আপোনালোকে যেতিয়া 17 ল'ম বুলি আহিছে 17 লওক 15,000 টকাত দি দিম নহয় আৰু এতিয়া 17হে মানুহে দুপদাপ কিনি আছে একদম টপ মডেল অকণমান টিপ টাপ কৰি চাওঁ দেই চাওক চাওক গোটেই অৰিজিনেল পাৰ্টবোৰ লাগি আছেনে বাৰু গোটেই অৰিজিনেল পাৰ্ট লাগি আছে নাই নাই আপুনি ক'লেও নামানো অৰিজিনেল পাৰ্ট লাগি থকা নাই দেই কিয়নো ইমান দামী মোবাইলটো 15,000 টকাত দি দিছে আৰে মালিক ট্ৰাষ্ট মি গোটেই অৰিজিনেল পাৰ্ট লাগি আছে এনে কোৱা নাই আৰু ইমান কম দামত কেনেকৈ দিব পাৰিছোঁ মানে জানেইচোন চুৰ বজাৰত ভাই সকলো বস্তু ৰেটে একদম পানী আৰু এইবোৰ মোবাইল আপোনালোকে ইমানকৈ চচুৰকি নাতি ক'ৰ পৰা নহয় আমাৰ মোবাইল ক'ৰ পৰা আহে একজেক্ট আমিও নাজানো আৰু এইবোৰ ইণ্ডিয়া মাল নহয়তো আমেৰিকা লণ্ডন থাইলেণ্ড প্ৰায়ভাগ সেইবোৰৰ পৰা আহে চচুৰকি নাতি সেইবোৰ জেগাত মানে পুৰা চুৰ মেলি থৈছে ন মালিক নাই নাই আৰু আপোনালোকে ইমান কম দামত আম পাইছে আম খক না গুটি কথা ইমান কিয় সোধে ৰে মইতো ল'লোৱে আৰু টিপি টাপি চাইছোঁ নতুন নিচিনাই লাগিছে চলাই আৰু হেৰি নহয় ৱাৰেণ্টি পাম নাই হয় ৱাৰেণ্টি নাথাকে নহয় এইবোৰ মোবাইলৰ বাৰু কেনেবাকৈ বেয়া হ'লে লৈ আহিবা মই বদলাই দিম লোকচান হ'লেও হ'ব লৈ লৈছোঁ আৰু জীৱনত আজিলৈকে আইফোন চলাই পোৱা নাই এইটোকে চলাই চাওঁ লোকচান নহয় চিন্তা নকৰিবা বাম্পাৰ লাভ হ'ব আৰু এইবোৰ এণ্ড্ৰইড মোবাইল নহয়তো ঢোকা দিবলৈ